ৰাতিপুৱা আটা মঠাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। এইফালে যিহেতুকে ৰাতিপুৱা ৰুটি খাওঁ বা জলপান তেনেকৈ কিবা এটা থাকে, একেবাৰে ভাত নাখাওঁ আমি। এয়া দেখিছে নহয়, ৰুটি ৰেডি হৈ গ'ল আৰু ছোৱালীয়ে মই আহিছোঁ ৰ'দ পোৱাবলৈ। ৰ'দ পোৱা বুলি কয় নে ৰ'দ পোৱা কয় জানো, সেয়াই। মায়ে এইফালে কাপোৰ ধুই পেলাই মেলি আছে আৰু আমি দুইজনী তলতে এনেকৈ ৰ'দ পোৱাই আছোঁ আৰু তাৰপাছতে ৰ'দটো যেতিয়া ভালকৈ উঠিলে আমাৰ ছোৱালীক আকৌ ৰ'দত কি কৰোঁ, মই অলপমান তেল সানি দিওঁ। মালিচ তেনেকৈ ইমান ভালকৈ মালিচ বুলি কৰা নহয়, কিন্তু এনেকৈ ৰ'দতে মই তাইক অকণমান তেল চেলবোৰ সানি দিওঁ। অকণমান আমাৰ দুজনীৰ টাইম আৰু এইকণ দেই। মা গৈছিলে সকামলৈ, তাৰপৰা আনিলে প্ৰসাদ আৰু এয়া দেখিছে নহয়, পায়সো আনিছিলে। মই কি কৰিলোঁ জানেনে, ৰুটি এটা আছিলে ৰাতিপুৱাই যে বনাইছিলোঁ, ৰুটিৰ সৈতে খাইছোঁ পায়স। মোৰ ভাল লাগে খাই। আৰু এইফালে পাছবেলা টাইমত সাজি কাচি ৰেডি। এয়া দেখিছেই নহয়, কিন্তু কি হ'ব, মনৰ আশা মনতে ৰ'ল, ছোৱালী উঠি গ'ল। এইফালে নেক্সট ডে মা যাব ওলাইছে গুৱাহাটী বিশেষ কামত আৰু তেনেকুৱাতে আহিলে মোৰ এটা পাৰ্চেল, যিটো নয়নাই আনবক্সিং কৰি আছে। পাৰ্চেলটোত কি আছে মই আপোনালোকক নেক্সট ভিডিঅ'ত দেখুৱাম। চ' আজিলৈ আহিছোঁ, বাই।